हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 4 অসম জাতীয় বিদ্যালয়ৰ নতুন বিজ্ঞানৰ অধ্যায় 6 গুটি বা বীজ এই চেপ্টাৰটোৰ প্ৰশ্নৰ উত্তৰবোৰ লৈ আহিছো। এই চেপ্টাৰটোত যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গোটেইখিনি প্ৰশ্নৰ উত্তৰ আজি আমি এই ভিডিওটোত আলোচনা কৰিম। তোমালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু তোমালোকে লগত বহি লৈ এইখিনি তোমালোকে নোট কৰি যাবা। যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰি দিবা আৰু তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহলে পলম নকৰাকৈ ভিডিওটো আমি স্টাৰ্ট কৰিছো। চেপ্টাৰটোৰ নাম হ'ল গুটি বা বীজ অধ্যায় 6। এতিয়া আমি ইয়াৰ প্ৰশ্নবোৰ চাও। প্ৰশ্নাৱলীত তোমালোকক প্ৰশ্ন দিয়া আছে 1 নম্বৰটো ফুলৰ প্ৰধান অংশ কেইটা কি কি ছবি আঁকি দেখুওৱা। 2 নম্বৰটো দিয়া আছে কিছুমান গুটি নগজাত দুটা উদাহৰণ দিয়া। এনেকৈ তোমালোকক প্ৰশ্নাৱলীত প্ৰশ্নবোৰ দিয়া আছে। এই গোটেইখিনি প্ৰশ্নৰ উত্তৰ মই তোমালোকক লিখাই দিম। 1 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছিল ফুলৰ প্ৰধান অংশ কেইটা কি কি ছবি আঁকি দেখুওৱা। তো ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা। ফুলৰ প্ৰধান অংশ কেইটা হ'ল চুপহি, পাহি, পুংকেশৰ আৰু গৰ্ভকেশৰ। তোমালোকে এনেদৰে লিখিবা। তাৰপিছত তোমালোকক ইয়াতে দিছিল যে ছবি আঁকি দেখুওৱা। তো তোমালোকে ফুলৰ ছবিটো নিজে আঁকিবা। ঠিক আছে। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে কিছুমান গুটি নগজাত দুটা কাৰণ দিয়া। তো ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা। কিছুমান গুটি নগজাৰ দুটা কাৰণ হ'ল 1 নম্বৰ পইণ্টটো তোমালোকে এনেকৈ লিখিব পাৰা অপৌনত গুটিৰ পৰা গজালি নোলায়। তাৰপিছত 2 নম্বৰ পইণ্টটো এনেকৈ লিখিবা পোক পৰুৱাই খাই নষ্ট কৰিলেও গুটি নগজে। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো দিয়া আছে গুটি গজিবলৈ কি কি লাগে লিখা। তো ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা গুটি গজিবলৈ সঠিক পৰিমাণৰ পানী, বায়ু আৰু তাপ লাগে। তোমালোকে ভিডিওটো পজ কৰি লিখি ল'বা। 4 নম্বৰটো দিয়া আছে ফুল নোহোৱাকৈ গুটি হ'ব পাৰেনে। ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা ফুল নোহোৱাকৈ গুটি হ'ব নোৱাৰে। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো দিয়া আছে পৰাগজক কাক বলে। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা পৰাগৰেণু গৰ্ভকেশৰত পৰাকে পৰাগজক বলে। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা। 6 নম্বৰ প্ৰশ্নটো দিয়া আছে গুটিৰ ভিতৰত থকা অংশটোৰ নাম কি। ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা গুটিৰ ভিতৰত থকা অংশটোৰ নাম হ'ল ভ্ৰূণ। ঠিক আছে। তোমালোকে ভিডিওটো পজ কৰি লিখি ল'বা। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা 5 বিধ এটা গুটি থকা আৰু 5 বিধ এটাতকৈ বেছি গুটি থকা ফলৰ নাম লিখা। তো ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা 5 বিধ এটা গুটি থকা ফলৰ নাম হ'ল আম, জাম, শিলিখা, বগৰী আৰু লিচু। এইবোৰৰ এটা গুটি থাকে। ঠিক আছে। আম, জাম, শিলিখা, বগৰী, লিচু এইবোৰৰ এটা গুটি থাকে। তোমালোকে বেলেগ লিখিলেও কিন্তু হ'ব। তাৰপিছত পেৰাগ্ৰাফ কৰি তোমালোকে এনেদৰে লিখিবা 5 বিধ এটাতকৈ বেছি গুটি থকা ফলৰ নাম হ'ল আপেল, কঁঠাল, কমলা, বেল, মধুৰিআম। এইবোৰৰ কি হয় এটাতকৈ বেছি গুটি থাকে। ঠিক আছে। আপেল, কঁঠাল, কমলা, বেল, মধুৰিআম এইবোৰৰ এটাতকৈ বেছি গুটি থাকে। তোমালোকে বেলেগ কিন্তু লিখিলেও হ'ব। মই এই 5টা লিখি আনিছো। ঠিক আছে। তাৰপিছত 8 নম্বৰত তোমালোকক প্ৰশ্ন দিয়া আছিল শুদ্ধ উত্তৰটোৰ ৰাইট চিন দিয়া। ক নম্বৰ প্ৰশ্নটো দিয়া আছিল সকলো ফুলৰ ভিতৰত মৌৰস থাকে বা নাথাকে। তো ইয়াৰ উত্তৰটো কি হ'ব নাথাকে। ঠিক আছে। তাৰপিছত খ নম্বৰটো দিয়া আছে পুংকেশৰৰ মূৰত ডিম্বক তৈয়াৰ হয় বা নহয়। তো ইয়াৰ উত্তৰটো কি হ'ব নহয়। ডিম্বক তৈয়াৰ নহয়। তাৰপিছত গ নম্বৰটো দিয়া আছে পৰাগৰেণু নহ'লেও গুটি হ'ব পাৰে বা নোৱাৰে। তো কি হ'ব যে পৰাগৰেণু নহ'লেও গুটি হ'ব নোৱাৰে। কি হ'ব নোৱাৰে। তাৰপিছত ঘ নম্বৰটো দিয়া আছে বতাহে উদ্ভিদৰ বংশবৃদ্ধিত সহায় কৰে বা নকৰে। তো ইয়াৰ উত্তৰটো কি হ'ব বতাহে উদ্ভিদৰ বংশবৃদ্ধিত সহায় কৰে হ'ব। ঠিক আছে। তাৰপিছত ঙ নম্বৰটো দিয়া আছে বটলত ভৰাই থোৱা শুকান গুটি গজিব পাৰে বা নোৱাৰে। তো ইয়াৰ উত্তৰটো কি হ'ব নোৱাৰে। তাৰপিছত প্ৰথম চ নম্বৰটো দিয়া আছে পানীত ডুব গৈ থকা বীজৰ পৰা গজালি ওলায় বা নোলায়। তো ইয়াৰ উত্তৰটো কি হ'ব ওলায়।
তো তোমালোকক শুদ্ধ উত্তৰবোৰ লিখি দিলোঁ। এতিয়া তাৰপিছত যিবোৰ প্ৰশ্ন আছে এইবোৰ আমি চাওঁ। তাৰপিছত তোমালোকক 9 নম্বৰ প্ৰশ্নটো দিয়া আছিল, পাঠত থকা ইংৰাজী প্ৰতিশব্দসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাৰ ফালৰ পৰা ইমান ইম্পৰ্টেণ্ট নহয়। যদি কোনোবাই পঢ়িব বিচাৰা তোমালোকে পঢ়িব পাৰা। আজিৰ এই ভিডিঅ'টোত মই তোমালোকক এই পাঠটোৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ লিখি দিলোঁ। আশা কৰিছোঁ তোমালোকে এইবোৰ প্ৰশ্নৰ উত্তৰ লিখি ল'লা আৰু তোমালোকে এইবোৰ ভালকৈ পঢ়িবা। যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হোৱা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেনেহ'লে আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।